भाई का चैनल लाइक कर दो सब्सक्राइब कर दो गर्दा उड़ा दो আৰু কিবা So hey guys, good morning and welcome back to my YouTube channel Dipak Vlogs. আজি আমি ফুৰিব যাব ওলাইছো বহুত দিনৰ মূৰত এই কেইবাদিন আগতো গৈছিল বাৰু দুমাহ তিনিমাহ আগতে টিপাম গৈছিলো তাৰ পিছৰ পৰা ঘৰত সোমালো আৰু ওলোৱা হোৱাই নাই এতিয়া ওলাম আৰু লাহেকে এফালে আছে ডিপু আৰু এফালে অনুজিত এখন ডিপুৰ হিমালয়ান এখন আমাৰ কুবেৰ মহাৰাজৰ এনএছ লৈ আহিছো আমি চাও কি হয় আৰু এজন লগৰ আহিবলৈ বাকি আছে তো লগ পাই আছো খেৰজান আৰু আমাৰ লগত আছে এইটো ৰবাৰ্ট যি নাছিলে অলপ দেৰি আগতে বৰ্তমান আমাৰ লগত আহি পাইছে এফালে সুমিত অলপ লাজ কৰিছে বাৰু একো নাই আৰু আহি আছে এইখিনি অলপ দূৰ পাইছো আহি কিনে আৰু আগলৈ গৈ থাকিম আৰু বৰ ভাল লাগিছে জায়গাখিনি অৱশ্যে খুবেই মনোমোহা জায়গা তো চাই থাকক আৰু কি বুলি ক'ম আৰু চাই থাকক বন্ধুসকল আমি আহি পাইছোঁ চাউল খোৱা এফালে এইটো নতুন বাইপাছটো বনিছে আৰু সেই ৰ'ড অভাৰব্ৰিজখন আছে এইখন তাত আছে অভাৰব্ৰিজখন আৰু ইয়াত ফটো মাৰি আছোঁ বৰ্তমান এইখিনি ৱেলকাম বুলি ধুনীয়াকৈ দিয়া আছে ইয়াত ক্ৰচিং বনোৱা আছে আৰু তো আগত গৈ আছোঁ আমি আগত গৈ আপোনালোকক দেখাই আছোঁ আমি ক'ত গৈ আছোঁ Check the mic and make sure it sound right, boys.
it sound right, boys. Sound right, boys. It sound right, boy. ফটো মাৰিম আৰু অলপমান সময় 10 মিনিট 15 মিনিট সময় ৰেষ্ট কৰি কিনে ইয়াৰ পৰা ওলাই যাম আৰু ভিউ চাওক না ভিউ কি ধুনীয়া ভিউ কি লাগে লাইফত আৰু ইয়াত পাহাৰ লাহে লাহে কাষ চাপি আহি আছে অৰুণাচলৰ গৈ পামে আৰু 15-20 মিনিট ইয়াত ৰখিম আৰু ৰখি কিনে যাম এজন আমাৰ হিৰো ইউটিউবাৰ ভাইফালে আমাৰ ইণ্ডিয়ান আৰ্মি আহি আছে ওচৰতে অৰুণাচল আহি আছো লাহে লাহে একদম টেনশ্যন হিৰো বয় এজন হিৰো বয় আমাৰ হিৰো বয় তুমি খজুৱা বাটেৰে উকি মাৰি যায় সময়ে খিৰিকীৰে বৈ ফাগুনী মিঠা বেগৰ জোৰণি তুমি খজুৱা বাটেৰে উকি মাৰি যায় সময়ে খিৰিকীৰে বৈ ফাগুনী মিঠা বেগৰ জোৰণি বৰষাৰ জুৰিয়া সুবাসে প্ৰণয়ৰ সুৰেৰে জোকালে জৰতাৰ উদাসীহে পাহতে যাক উশাহে হাৰ পালে বৰষাৰ জুৰিয়া সুবাসে প্ৰণয়ৰ সুৰেৰে জোকালে জৰতাৰ উদাসীহে পাহতে যাক উশাহে হাৰ পালে উশাহে
নীরব নিখার ঘুরে রে খার পালে নিয়রে তোমার নীলিম ভাষারে যেতিয়া প্ৰভাতৰ প্ৰথম ৰদালি তোমাৰ খোজে আনে সেউজীয়া যেতিয়া দুপৰৰ তপ্ত আকাশত তুমি দিয়াহি সন্ধিয়া আশা ভৰা এচাতি সপোন হৈ জোৰোৱাহি মোৰ প্ৰতি পুৱা নীৰৱতাৰ ধানি মৰম যে শেষ ধুমুহাৰ কোৱা বৰষাত জুৰিয়া সুবাসে প্ৰণয় সুৰেৰে জোকালে জৰতাৰ উদাসীহে পাহ এজাক উশাহে সাৰ পালে বৰষাত জুৰিয়া সুবাসে প্ৰণয় সুৰেৰে জোকালে জৰতাৰ উদাসীহে পাহ এজাক উশাহে সাৰ পালে উশাহে নীৰৱ নিশাৰ সুৰেৰে সাৰ পালে নিয়ৰে তোমাৰ নীলিম ভাষাৰে আহি ফাইনেলি আমি অৰুণাচল এণ্টাৰ কৰিম এতিয়া আগত গেটখন আছে অৰুণাচলৰ আগত লিখা আছে ৱেলকাম টু ইষ্ট চিয়াং ডিষ্ট্ৰিক্ট অৰুণাচল ইয়াৰ পৰা পাছিঘাট প্ৰায় 35 কিলোমিটাৰ হ'ব ৰাইট ছাইড ঘূৰিব লাগে ভাবিছিলোঁ পাছিঘাট পাৰ হৈ যাম আৰু তো পাছিঘাট নোপোৱাৰ আগতে এখন পুলিচ চেকপোষ্ট পায় পুলিচ চেকপোষ্টত গৈ পুলিচে ৰখালে আমাক ৰখাই তাত থৈ দিলে আৰু ILP আছে নাই তো আমিতো ILP নিয়া নাছিলোঁ তাৰপৰা আকৌ আমি ঘূৰি দিলোঁ ঘূৰি কিনে ৰুকচিনলৈকে আহিলোঁ প্ৰায় 40 কিলোমিটাৰ ৰিটাৰ্ণ আহি গ'লোঁ গেটৰ পৰা পাছিঘাট গেটৰ পৰা তাত আহি পাৰ্মিট অফিচত সোমালোঁ পাৰ্মিট অফিচত সোমাই কিনে খবৰ কৰিলোঁ যে আজি পাৰ্মিট অফিচেই বন্ধ আছে তো সেইটো কাৰণে লোৱা নহ'ল আৰু তাৰপৰা ৰিটাৰ্ণ আহি দিলোঁ কি কৰিম উপায় নাই আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে থকা বেল আইকনটো বজাই দিব থেংক ইউ জয় আই অসম